এই গামোচাখন কিনিব দিস আ ব্যাড ৰৈ ৰৈ বিনালে চিনেমাখনত কোনোবা এটা শ্বৰ্টত কান্দিবলগীয়া কিবা আছিলে নেকি? নাছিলে ন? তেনেহ'লে আমাৰ হাৰ্টথ্ৰব জুবিন দাই কিয় আগতীয়াকৈ কৈ থৈ গ'ল যে এতিয়া কান্দিবলৈ দৰকাৰ নাই, ৰৈ ৰৈ বিনালে চিনেমাখন চাই দিলেই হ'ল বুলি? কিয়? কিবা বুজি পাইছেনে? নতুন চিনেমা আহি আছে, ৰৈ ৰৈ বিনালে চাই দিলে এতিয়া কান্দিব নালাগে আৰু চিনেমাত কান্দিলো। আৰু জানেনে, আমাৰ মৰমৰ কণ্ঠশিল্পী জুবিন দাই প্ৰথম বিহু মঞ্চত 26 টকাতেই শ্ব' কৰিছিলে। তথাপিও তাৰপৰা 12 টকা তাৰ এজনে চুলাই খাই দিলে বুলি ক'লে। সেইখিনি পইচা আজিও ঘূৰাই নাপালে। চাওকচোন কিমান টকাৰ পৰা শ্ব' কৰিছিলে। তো আৰু এটা কথা, কোনবোৰ গামোচা কিনিব নালাগে আমাৰ জুবিন দাই ক'লে চাওকচোন। সেইবোৰ গামোচা আমি ইতিমধ্যে কিনিব নালাগে। কাৰণ আমাৰ যোনবিলাকে শিপিনীবিলাকে যোনবিলাকে নিজৰ হাতেদি তৈয়াৰ কৰা গামোচা, সিহঁতৰ ভাতটো মাৰি দিছে বোলে। তো প্লিজ সেইবিলাক গামোচা, ৰেডিমেড গামোচাবিলাক নিকিনিব পৰাপক্ষে। সেইবিলাক বোলে চাউথ ইণ্ডিয়ানৰ পৰা আহে, চাউথ ইণ্ডিয়ানৰ সেইবিলাক কিনিব নালাগে। কাৰণ সিহঁতি কেন্দ্ৰ কুন্দু বুলি জুবিন দাই নিজে কৈছে, সেইবিলাকে কোৱাবিলাকে আমাৰ অসমীয়া গামোচা বব জানিব নেকি? নাজানে। সেইবিলাক গামোচা কিনিব নালাগে বুলি। তো প্লিজ সেইবিলাক গামোচা নিকিনিব। পৰাপক্ষত আমাৰ শিপিনীয়ে বোৱা গামোচা কিনিহে অসমীয়া গামোচা এই সভাত বা সাংস্কৃতিক সন্ধিয়াত দিব লাগে। তো ধন্যবাদ, নমস্কাৰ, জয় আই অসম, জয় জয়।